হিন্দু মানুহ হৈ মুছলমানৰ ধৰ্ম লোৱা নিচিনাই হ'ল। লাষ্টটো তাতে পুতিবলগীয়া হ'ল। আমি শেষবাৰৰ কাৰণেও নেদেখিলোঁ। বহুত দুখ লাগিছে। আৰু এতিয়ালৈকে আজি আমাৰ 3 দিন হ'ল ৰাইজৰ মানুহ আমাৰ ওচৰত এতিয়ালৈকে আহিয়ে পোৱাহি নাই। আজি ক'ত গ'ল এইবোৰ নেতা পালি নেতা? আপোনালোকৰ লাজ লগা নাইনে? আজি ক'ত গ'ল এইবোৰ দল সংগঠন? সকলোৱে হিন্দু মুছলিম কৰি থাকে। এওঁলোকে আজি ক'ত গ'ল? আজি ক'ত পলাইছে? লাজ লগা নাইনে আপোনালোকৰ? ভণ্টিজনীয়ে যে কৈ আছে হিন্দু ধৰ্মৰ মানুহ হৈ ইছলাম ধৰ্ম লোৱাৰ নিচিনা হৈছে, ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? আজি ক'ত গ'ল সত্যৰঞ্জন বৰা? আজি ক'ত গ'ল শিলাদিত্য? নিজকে হিন্দুত্ব বুলি দাবী কৰে। আপোনালোকৰ লাজ লগা নাইনে? হিন্দু ভাইয়ে হওক মুছলমান ভাইয়ে হওক, আজিৰ ভিডিঅ'টো স্কিপ নকৰিব। তো বহুত গুৰুত্বপূৰ্ণ কথা। আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি এই ভণ্ডসকলক দেখাৰ সুযোগ কৰি দিবা। তো গাইজ, আচলতে ঘটনাটো কি হৈছিলে ভণ্টিজনীৰ মুখেৰে আপোনালোকে শুনক। হিন্দু মানুহ হৈও মুছলমান ধৰ্মত লাষ্টটো তাতে পুতি দিবলগীয়া হ'ল মৃতদেহটো। সেইটোৱে বহুত দুখ লগা কথা হৈছে। কাৰণ আমি হিন্দু মানুহ হৈ মুছলমান এজন হিন্দু ল'ৰাক মুছলমান ধৰ্মত তাত পুতিব লগা হৈছে। তাতকৈ আমাৰ কাৰণে দুখৰ কথা কি হ'ব পাৰে? তো গাইজ, আচলতে ঘটনাটো কি হৈছিলে মই আপোনালোকক কৈ আছোঁ। এই ঘৰত দাদাজনে বোলে চাকৰিৰ ক্ষেত্ৰত বাহিৰত গৈছিলে, আৰু বাহিৰত যোৱাৰ পিছত দাদাজনৰ তাতে মৃত্যু হৈছে। আৰু মৃত্যু হোৱাৰ পিছত এই দাদাজনক ঘৰত অনাৰ ক্ষেত্ৰত 90,000 টকাৰ প্ৰয়োজন আছিলে। আৰু এই 90,000 টকাখিনি এই দাদাজনৰ ঘৰত নাছিলে। তাৰ কাৰণে দাদাজনক আনিব নোৱাৰিলে, তাতে কবৰ দিব লগা হ'ল। তো মই আজি এই দল সংগঠনবোৰক ক'ব বিচাৰিছোঁ, আপোনালোকে ক'ত শুই আছে? আপোনালোকে টোপনি মাৰি আছে নেকি? আজি সত্যৰঞ্জন বৰা ক'ত গৈছে? আজি শিলাদিত্য ক'ত গৈছে? যিয়ে নিজকে হিন্দুত্ব বুলি দাবী কৰে। আজি লাজ লগা নাইনে আপোনালোকৰ? 90,000 টকা দি আপোনালোকে সহায় কৰিব নোৱাৰিলে। আৰু এই পৰিয়ালটোৰ লগত কি কি ঘটিছে আপোনালোকে এই ভণ্টিজনীৰ মুখেৰে শুনক। কি ঘটিছে? অতি লাজ লগা কথা, অতি লাজ লগা কথা। আপোনালোকে অৰুণোদয় কৃষকৰ কাৰণে যি পাবলগীয়া ধন এইবিলাক পাইছেনে? আমাৰ সেইবিলাক একো পোৱা নাই। মই আজি হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক ক'ব বিচাৰিছো, আপোনালোকে যে অৰুণোদয় দি আছে, এইবিলাক আচলতে কাক দিয়া হৈ আছে? ধনী মানুহক দি আছে না গৰীব দুখীয়া মানুহক দি আছে? আপোনালোকে যদি গৰীব দুখীয়া মানুহক দিছে, এইসকল মানুহে আজিলৈকে অৰুণোদয় কিয় পোৱা নাই? কাৰ কাৰণে পোৱা নাই? আপোনালোকেতো এইসকল মানুহক অৰুণোদয় দি আছে যিসকল মানুহৰ ঘৰত চাকৰি আছে, যিসকল মানুহৰ চল অৱস্থা ভাল। এওঁলোকৰ নিচিনা গৰীব দুখীয়া মানুহে আজি অৰুণোদয় নাপায়। কিহৰ কাৰণে নাপায়? কাৰ কাৰণে নাপায়? আপোনালোকে এইবিলাকৰ ওপৰত চকু দিয়ক। তো গাইজ, আচলতে আৰু কি কি ঘটিছে আপোনালোকে শুনি লওক। আজি যিমান হিন্দু ভাইসকলে আছে, যিমান মুছলিম ভাইসকলে আছে, প্ৰত্যেকজন মুছলমান ভাই, প্ৰত্যেকজন হিন্দু ভাই আজিৰ এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে, সকলো মানুহক যাতে এই ভিডিঅ'টো দেখাৰ সুযোগ কৰি দিয়ে। চৰকাৰী বাসগৃহ আপোনালোকে আজিৰ পৰা 25 বছৰ আগতে পাইছিল, তাৰ পৰা আকৌ পোৱা নাই? তাৰ পৰা একোৱে পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক আৰু ক'ব বিচাৰিছো, আচলতে এই চৰকাৰী ঘৰবিলাক আচলতে কোনে পাই আছে? গৰীব দুখীয়া মানুহ পাই আছে না ধনী মানুহে পাই আছে? আৰু যদি গৰীব দুখীয়া মানুহে পাই আছে, এইবিলাক মানুহে আজিলৈকে কিয় ঘৰ পোৱা নাই? আজিলৈকে অৰুণোদয় আঁচনি কিয় পোৱা নাই? আমি যিমানখিনি দেখা পাই আছো, যিবিলাক মানুহে অৰুণোদয় পাই আছে, যিবিলাক মানুহে চৰকাৰী ঘৰ পাই আছে, এইসকল মানুহৰ ঘৰত হয়তো চাকৰি আছে, নহয়তো কিবা মানে চল অৱস্থা ভাল আছে। এইসকল মানুহে আজি চৰকাৰী ঘৰ পাই আছে, অৰুণোদয় আঁচনি পাই আছে। এওঁসকলৰ নিচিনা গৰীব দুখীয়া মানুহে এইবিলাক অৰুণোদয় আঁচনি, চৰকাৰী ঘৰ এইবিলাক নোপোৱা হৈ আছে। কিহৰ কাৰণে নোপোৱা হৈ আছে? কাৰ কাৰণে? আৰু কি কি ঘটিছে গাইজ আপোনালোকে শুনক। জব কাৰ্ডৰ বিষয়ে কি কয় আপোনালোকে? জব কাৰ্ডখন মোৰ মায়ে পাইছিলে। পোৱাৰ লগে কিবা 1200 টকাকৈ সোমাইছিলে। সোমাওঁতে মোৰ মায়ে এদিন গৈ পঞ্চায়তত ক'লেগৈ, লক্ষী, তেওঁৰ হাজবেণ্ডৰ নামটো বকুল বৰা, মানে আপুনি পঞ্চায়তৰ সভাপতিগৰাকীৰ কথা কৈছে। তেওঁলোকক ক'লেগৈ যে এই 1200 টকাটো যে সোমাই তেওঁলোকে 1000 টকাকৈ ৰাখে, 200 টকা এটা মোক মাক দিয়ে। মায়ে ক'লে দিনটো গৈ মই এনেকৈ বেংকত সোমাই পেলাই 200 টকাটো পাই কি লাভ নো? কেলৈ কাটক? 1000 টকাটোৱে পঞ্চায়তৰ সভাপতিগৰাকী ৰাখি দিয়ে আৰু মাত্ৰ 200 টকাটো আপোনালোকক দিয়ে। ইয়াতকে আৰু লাজৰ কথা কি হ'ব পাৰে? 1200 টকাকে দিয়ে, তাৰে পৰা আৰু 1000 টকা কাটি লয়, 200 টকাহে দিয়ে। তো গাইজ, আৰু বহুত ক'ব লগা আছিল। তো ভিডিঅ'টো বহুত লম্বা হৈছে, এইকাৰণে বেছি নকওঁ। তো গাইজ, আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব।